So guys, আজি ভৰিৰ মত টমটম এখন ললো আপোনালোকে দেখিছে এখন। তো হে গাইস কি খবৰ ওয়েলকাম টু মাই নিউ আনাদাৰ ভিডিঅ' আৰু আপোনালোকৰ পুৰা মানে এটা ধামাকা ব্লগ লৈ আনিছোঁ আজি আপোনালোকৰ মাজলৈ। এতিয়া মানে মই যাম বিয়া ঘৰত, আমাৰ গাঁৱত এখন বিয়া আছে, পুৰা ধামাকা বিয়া, আৰু তাত গৈ আপোনালোকক দেখুৱাম কি কি হয় নহয়, আৰু মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব, পুৰা ধামাকা হ'বলৈ গৈ আছে। আৰু প্ৰথমতে মই এতিয়া ওলাই লওঁ, আকৌ তাৰপিছত লগ পাম। কি হ'ল আজি পুৰা মানে ৰ'দ দিছে, সেইবাবে মই চুলি তুলি পুৰা মজাকৈ কাটি ল'লোঁ চাওক। তাৰ চুলি তুলি মজাকৈ কাটি ল'লোঁ আৰু এতিয়া বিয়া ঘৰত ওলাম, আৰু মানে ওলাই লওঁ, ওলোৱাৰ পিছত বিয়া ঘৰত যাম। আৰু তাত মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ বিয়া ঘৰত, আৰু মানে তাত গৈ আপোনালোকক লগ পাম। এতিয়া মানে চাইকেলত গৈ আছোঁ বিয়া ঘৰত, ব'লক তাত লগ পাম। তাত একদম তাত কেমেৰাটো অন বিয়া ঘৰত, আৰু বিয়া ঘৰৰ ভিতৰত গৈ আছোঁ, ব'লক। বিয়া ঘৰৰ মুখত মানে বিয়া গৈ আছোঁ। বিয়া ঘৰত দেখিছে পুৰা অলপ দেখি আছোঁ। মোৰ নোখোৱা নেকি কৈ দিয়া অলপ। কি কম নহয় হেৰি কিবা এটা খাই দিয়া মানে আমি এতিয়া ইয়াত খাই লওঁ, তাৰপিছত লগ পাইছোঁ। আমাৰ পিছলৈ দেখিছে ইয়াত দৰা হেৰি আছে, দৰা ফটো এটা পাইছোঁ। আজি ভৰিৰ মত টমটম এখন লৈ ল'লোঁ, আপোনালোকে দেখিছে এখন। মানে আপোনালোকৰ বহুত ছাপোৰ্ট আৰু মৰম পোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ ছাপোৰ্ট পোৱাৰ বাবে মই আজি টমটম এখন লৈ ল'বলগীয়া হ'ল। আৰু কিন্তু মই যে কৈছিলোঁ আপোনালোকক টমটম ল'লোঁ বুলি, এখন টমটম মোৰ নহয়, মানে মই বিয়া ঘৰত আহিছিলোঁ আৰু আমাৰ ইয়াত মামা এজনে লৈ আনিছিলে, আৰু মামাজনৰ টমটমত মই উঠি পিনি মানে আপোনালোকক এনেই ফটো জাষ্ট বেয়া চাই নাপাব, ল'ম এতিয়া নলওঁ, পাছত ল'ম। আৰু এতিয়া থাম্বনেইলটো দেখিলে চাগে আপুনি, থাম্বনেইলটো গম পাই আপোনালোকে ভিডিঅ'টো ক্লিক কৰিছে। এতিয়া মই ইয়াতে উঠি আছোঁ অলপ, তাৰপিছত আকৌ লগ পাম। বিয়া ঘৰত যাম, আৰু বিয়া ঘৰত গৈ পিনি পুনৰ লগ পাম আপোনালোকক। তাত গৈ পিনি লগ পাইছোঁ, এতিয়া মই সিহঁতে অলপ চাই লওঁ, আপোনালোকক দেখাইছোঁ। আকৌ এতিয়া বিয়া ঘৰত গৈ আছোঁ। চ' গাইছ, আমি এতিয়া মোৰ লগত আছে, তোমাৰ নামটো? এইফালে তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কোৱা। নমস্কাৰ, আদিত্য দত্ত। আদিত্য। এইফালে তোমাৰ নামটো কি কৈছিলে? হিমাংকু শইকীয়া। অঁ, হিমাংকু শইকীয়া আছে। আমি এতিয়া বিয়া ঘৰত গৈ আছোঁ, আৰু তাত গৈ লগ পাম, ব'লক। এতিয়া বিয়া ঘৰত বহি আছোঁ, মানে আমি এতিয়া খাই বৈ ধুনীয়াকৈ অলপ বহি আছোঁ ইয়াত। এইফালে আছে মোৰ লগৰ আছে, তাৰপিছত আমি আকৌ লগ পাম আমাৰ লগত। বিয়া ঘৰ ৰাতি হৈ গ'ল, আৰু এতিয়া দেখিলে বিয়া ঘৰ পুৰা লাইট লগাই পুৰা হেভিকে দিছে। এয়া পুৰা মানে হেভি, আৰু ইয়াত এতিয়া অলপ পিছত মানে পুৰা বিহু হ'ব। আমি আপোনালোকক বিহুখিনি অলপ দেখুৱাম, আৰু হেভিকে চাব বিহুখিনি। এইফালে দিছে লাইটখিনি, চাওক এইফালে মই লাইটখিনি অলপ। এতিয়া ইয়াত বিহু মানে চব মানুহ এতিয়া ঘৰলৈ গ'ল, আৰু এতিয়া অলপ পিছত আৰু ইয়াত মানে বিহু হ'ব। আপোনালোক বিহুখিনি দেখুৱাম, তাৰপিছত আকৌ লগ পাম। এতিয়া ভিতৰত পুৰা বিহু মাৰি আছে, আপোনালোক বিহুখিনি অলপ দেখুৱাম। মানে এতিয়া মই ইয়াত কৈছিলোঁ না বিহু দেখাম বুলি, আপোনালোক বিহু দেখাবলৈ গৈ আছোঁ। গাইছ, কালি ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰিলোঁ, কাৰণ ফোনটোৰ চাৰ্জ অলপ প্ৰব্লেম দিলে। চাৰ্জ নাছিলে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আজি মৰ্ণিং সেয়া। কালি ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব। যদি ভাল পালে লাইক কৰি, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ' আকৌ পুনৰ লগ পাম। আজি বাই বাই।